নমস্কাৰ সকলোলৈকে আপোনালোকৰ প্ৰিয় চেনেল নেচাৰ্ছ কালাৰলৈ মই মৌচুমীয়ে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজি মই অলপ বেলেগ ধৰণৰ ভিডিঅ' এটা আপোনালোকলৈ লৈ আহিছো। আজি মই এই ভিডিঅ'টোত আপোনালোকৰ আগত এৰি পলুৰ কথা ক'বলৈ বিচাৰিছো। এৰি পলু আপোনালোকৰ হয়তো বহুতৰে ঘৰত পালন কৰে। আমাৰ ঘৰতো এৰি পলু পালন কৰা হয়। আৰু এৰি পলুৱে প্ৰকৃততে আপোনালোকক কি খায়? এৰাপাত খায় হয়নে? সকলোৱে জানো আমি। আৰু তাহাঁতৰ সেকেন্ড এটা তাহাঁতৰ আৰু এবিধ খাদ্য আছে, সেইটো হৈছে কেচেৰু পাত বুলি কোৱা হয়। এতিয়া এৰি পলুবোৰ আমি যোনে যোনে পুহিছো, আমিতো তেওঁলোকৰ লাইফ সাইকেলৰ বিষয়ে জানোৱেই। এতিয়া এৰি পলুটো আমি বহুতে খাওঁ হয়নে? এতিয়া খোৱাৰ পাছত কি হয়, তাহাঁতৰ যিটো কুকন বুলি কোৱা হয় যে, যিটো তাহাঁতৰ সূতা এবিধ যে তৈয়াৰ কৰে, সেই সূতাবিধৰ পৰা আমি এৰি কাপোৰ বনাওঁ বুলি আটাই জানো। আপোনালোকৰ নিশ্চয় বহুতৰে ঘৰত এৰি কাপোৰ বনায়। আমাৰ ঘৰতো আমাৰ মায়ে এৰি পলুৰ পৰা এৰি কাপোৰ বনাইছিলে। মই সেই এৰি কাপোৰৰে কেইযোৰমান আপোনালোকক আজি দেখাবলৈ খুজিছো। গতিকে আহক ভিডিঅ'টো এবাৰ শেষলৈকে চাই থাকক। এতিয়া মই আপোনালোকক এৰি পলুৰ বাঁহৰ পৰা কিদৰে সূতাবোৰ আমি কেনেদৰে এৰি কাপোৰ ববৰ বাবে উলিয়াই লওঁ সেইটো দেখুৱাইছো। এয়া চাওক, এয়া হৈছে প্ৰথম এৰি পলুৱে সজা বাঁহটো। এইটো বগাও বহুত ক্ষেত্ৰত বহুত এৰি পলুৱে বগা বাঁহো সাজে। এইটো অলপ অকমান মুগা বৰ্ণৰ নিচিনা বাঁহ সাজিছিলে। এতিয়া এই বাঁহটো কি হয়, ইয়াৰ যিটো এৰি পলু থাকে সেইটো আপোনাৰ লেটা বুলি যিটো কোৱা হয়, ইয়াৰ ভিতৰত তাহাঁতি লেটা আকাৰত থাকে। সেই লেটাটো মানুহে খায়। আৰু এই যিটো সূতা বাকি থাকি যায়, এইটো আপোনাৰ সিজাই লোৱা হয়তো। সেই সিজাই লোৱা সূতাৰ পৰা এনেধৰণে কাটি লোৱা হয়। এইটো অকমান কাটি লোৱা সূতা। এইখিনি বাকি থাকিলে মায়ে বোৱা এৰি চাদৰ আৰু অলপ বাকি আছে, মই আপোনালোকক দেখাবৰ বাবে অকল এইটোৱে লৈছো চেম্পলটো। এয়া এই সূতাটো যেতিয়া সিজোৱা হয়, সিজোৱাৰ পিছত ইয়াৰ পৰা এডাল এডালকৈ এনেকে অকমান দীঘল দীঘলকৈ আমি কপাহ যিদৰে উলিয়াও যে তেনেদৰে এইটো কাটি লোৱা হয়। তাৰ পাছত কটাৰ পাছত কি হয়, এই সূতাখিনিকে যঁতৰত পকাই পকাই এনেদৰে সুতলাহি বনাই লোৱা হয়। এইটোক আমি সুতলাহি বুলি কওঁ। এনেদৰে বনাই লওঁ, যঁতৰত পকাই পকাই বনোৱা হয় এইটো। আৰু ইয়াৰ পৰা পিছত এই সুতলাহিটোৰ পৰাই পিছত এনেধৰণে চেৰেকীত এনেকে ধৰণে কৰি লোৱা হয়, এনেধৰণে বনাই লোৱা হয়। আৰু এইটো লেটিওৱা হয় বুলি কোৱা হয়, চেৰেকীত লেটিওৱা হয়। আৰু তাৰ পাছত ইহঁতৰ পৰা আমাৰ এৰি কাপোৰ বনোৱা হয়। তো এইখিনি আছিলে মায়ে কৰি থোৱা কামৰ কিছু অংশ বাকি থাকি গৈছিলে, এইখিনি মই আপোনালোকক দেখুৱাইছো। এতিয়া আহক আপোনালোকক মই আমাৰ এৰি ষ্টল কেইখন দেখুৱাওঁ। আমাৰ ঘৰত আমাৰ মায়ে নিজে হাতেৰে সূতা কাটি যঁতৰত আপোনাৰ সূতা পকাই এৰি চাদৰ তাঁতশালত লগাই এৰি চাদৰ বয়। আৰু তাৰে কেইযোৰমান এৰি চাদৰ আপোনালোকৰ সকলোৱে নৰ্মেল এৰি চাদৰ দেখিছে। এইকেইখন আমাৰ মায়ে এৰি ষ্টল লগাইছিলে। এৰি কাপোৰ আজিকালি যিটো আপোনালোকৰ ষ্টল হিচাপে বিভিন্ন ৰঙৰ ফুল কৰিও কিনিবলৈ পোৱা যায়, ঠিক তেনেধৰণে এৰি ষ্টল লগাইছিলে। এইখন এখন চাওক এৰি ষ্টল। ইয়াত খালি ফুলটো কিন্তু ইয়াত মই বাচিছিলো দেই। ইয়াত চাওক, এইটো এৰি চাদৰ আমি বেলেগ বেলেগ কালাৰ দি এইটো কৰিছো। এইখনক আমি এৰি ষ্টল বুলি কওঁ। এতিয়া বিয়া চিয়া খাবলৈ গ'লেও এইখনত আপোনাৰ ল'লে খুবেই পোৱা যায় আৰু ইয়াত দেখিবলৈও ভাল লাগে। আৰু আমি এটাই জানো, এৰি বস্তুৰ ডিমাণ্ডটোও আছে, এৰি বস্তুৰ দামো বেছি হয়। সেইটো চাওক, এয়া এনেদৰে ফুল কৰা হৈছিলে এইখনত। এইখন গোটেইখন মই আপোনালোকক মেলি দেখুৱাম। এইটো আচলতে বেচিবৰ কাৰণে ভিডিঅ' বনোৱা নহয়। এইটো মই মোৰ মাৰ যিখিনি প্ৰতিভা আছে সেইখিনিহে আপোনাক দেখুৱাব খুজিছো। এয়া চাওক, কিমান সুন্দৰকৈ বৈছিলে মায়ে এখন এৰি চাদৰ। আমি সকলোৱে জানো যে তাঁহত দি বোৱা হয় বুলি, হয় নাই? গতিকে এইখন চাওক, এইখন যথেষ্ট আহল বহল আৰু দীঘলকৈ বনোৱা হৈছিলে। এই দুখন মায়ে পোৱা নৰ্মেল এনে আমি সাধাৰণতে যিবোৰ এৰি চাদৰ আমাৰ ককাসকলে ব্যৱহাৰ কৰে, দেউতাসকলে ব্যৱহাৰ কৰে, তেনেকুৱা ধৰণৰ নৰ্মেল সাধাৰণ এৰি চাদৰবোৰ। ইয়াত কোনো ধৰণৰ ফুল নাই। এইকেইখন, এইখন এখন দ্বিতীয় এখন। এইখন এবাৰমান মায়ে লৈছিলে আৰু এইখন অলপ ধোৱাও হ'ল। গতিকে আপোনালোকৰ এৰি চাদৰবোৰ যিমানেই ধোৱা হ'ব সিমানেই ল'বলৈ কোমল হ'ব। এয়া চাওক, এখন মেৰুণ ৰঙৰ আৰু হালধীয়া ৰঙৰ ফুল কৰা হৈছিলে। আৰু ইয়াৰ মেইন ফুলটো আছিলে এইটো। দুইটা চাইডে একেটা ডিজাইনতে ফুল কৰা হৈছিলে। এইটো চাইডেও আছে, দুইটা ডিজাইনতে দুইটা চাইডতে ফুল কৰা হৈছে। এইখন মই আপোনালোকৰ গাত এবাৰ লগাই দেখুৱাইছো। এইখন চাওক, কিমান সুন্দৰ লাগিছে ফুলটো। এইখন এখন আছিলে, এইখন চাওক তৃতীয়খন। এইখনতো ময়ে ফুল বাচিছিলো।
এইখন খালি এতিয়া ফুল বচা নহয়, এইখন মই কলেজত পঢ়ি থকা দিনতে ফুল বচা হৈছিলে। এয়া চাওক, গোটেইকেইখন লগাওঁতে একেলগে লগোৱা হৈছিলে, ইয়াৰ লগত আৰু দুখনমান লগোৱা হৈছিলে। এইখন চাওক, ইয়াতো আপোনালোকৰ দুটা ৰঙৰে ফুল কৰা হৈছিলে, এটা হালধীয়া আৰু এটা আকাশী ৰঙৰ ফুল কৰা হৈছিলে। এয়া এইখনো ধোৱা হৈছিলে, কিন্তু ধুওঁতে ইয়াত অলপ বেলেগ কাপোৰৰ পৰা ৰং এটা লাগি গ'ল, এইটো এতিয়া ধুওঁতেও যোৱা নাই। এইটো চাওক, এইখন এয়া ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আপোনালোকে। এৰী চাদৰ আচলতে ববলৈ কষ্ট হয়। ইয়াত আপোনালোকৰ ভাতৰ মাৰ দিব লাগে আৰু খুব জোৰছে তাৰিব লাগে বুলি কয়। এইবোৰ আমাৰ মায়ে বৈছিলে, আজিকালি এইবোৰ অৱশ্যে মেচিনত বোৱা হয় বাৰু। এইখন মই গাত এবাৰ লৈ দেখাইছোঁ, এইখন আপোনালোকে চাওক। কাপোৰ কেইযোৰ চাই কেনেকুৱা পালে মোক এবাৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব নিশ্চয় এটাই। আপোনালোকৰো বহুতৰে ঘৰত নিশ্চয় এতিয়াও এৰী চাদৰ বোৱা হয়, এৰী সূতা কটা হয়, আৰু আমি আমাৰ এই শিল্পটোক জীয়াই ৰাখিবলৈ সকলোৱে চেষ্টা কৰিব লাগে। আৰু একেবাৰে শেষত মই যোৱা বছৰ নিজে বিহুত বোৱা এখন গামোচা আপোনালোকক দেখুৱাম। এইখনত 250টা কাঠি আছিলে, এইখন মই যোৱা বছৰ লগাইছিলোঁ। কেনেকুৱা পাইছে আপোনালোকে এবাৰ মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকক এনেকুৱা ধৰণৰ ফুলৰ চানেকি দৰকাৰ হয় তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। মই আগলৈ মোৰ ভিডিঅ'সমূহত এনেকুৱা ধৰণৰ ফুলৰ চানেকিসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে আজিলৈ আহিলোঁ, পুনৰ এটি নতুন ভিডিঅ'ত আপোনালোকৰ লগত লগ হ'ম। নমস্কাৰ।